নমস্কাৰ, মই অনুৰাগী ফুকনে আজি আকৌ পাতালপুৰৰ সাধুৰ আন এটা খণ্ড লৈ আহিছোঁ। আৰম্ভ কৰিছোঁ। মকৰা আৰু শিঙৰাৰ ধাৰণা হ'ল প্ৰাণী দুটাই যেন সিহঁতক কিবা ক'ব বিচাৰিছে। সিহঁতি ভয়ে ভয়ে প্ৰাণী দুটাৰ ওচৰ চাপি গ'ল। প্ৰাণী দুটা সিহঁতলৈ চাই মিচিকিয়াই হাঁহিলে। তাৰ পাছত সিহঁত এটা দুটাকৈ কিছুমান বৰ্ণ উচ্চাৰণ কৰিলে। বৰ্ণবোৰ লগাই চাই শিঙৰাই মকৰাক ক'লে, মকৰা, প্ৰাণী দুটাই আমাক কি ক'লে বুজি পালানে? মই পানীত নমাৰ বিষয়ে কিবা এটা কৈছে বুলি ভাবিছোঁ, মকৰাই উত্তৰ দিলে। তেতিয়া শিঙৰাই ক'লে, প্ৰাণী দুটাই আমাক কৈছে পানীত নামিবা কিন্তু বুৰ নামাৰিবা। তাৰমানে আমি পানীত নামিব পাৰিম, সাঁতুৰিবও পাৰিম, কিন্তু বুৰ মাৰিব নোৱাৰিম। হয়নে নহয় বাৰু কথাটো? শিঙৰাৰ ব্যাখ্যা শুনি মকৰাই হয় হয় বুলি শলাগিলে আৰু সাঁতুৰি সৰোবৰটো পাৰ হোৱা প্ৰস্তাৱ দিলে। মকৰাই প্ৰস্তাৱ শুনি প্ৰাণী দুটাই পুনৰ কিবা কিবি ক'লে। কথাবোৰ লগাই শিঙৰাই অৰ্থ উলিয়াই মকৰাক ক'লে, বন্ধু, সিহঁতে আমাক কৈছে যে সিহঁতো এদিন আমাৰ দৰেই আছিল। পানীত বুৰ মাৰি এই দশা হ'ল। পাতালপুৰত সিহঁতক উদ্ধাৰ কৰাৰ উপায় যদি কিবা পায় তেতিয়াহ'লে মনত ৰাখে যেন। প্ৰাণী দুটা চাই সিহঁতৰ বৰ বেয়া লাগিল। প্ৰাণী দুটাক সিহঁতে উদ্ধাৰ কৰিবলৈ যিমান পাৰে যত্ন কৰিব আৰু সিহঁতৰ কথা মনত ৰাখিব বুলি ক'লে। প্ৰাণী দুটাৰ পৰা বিদায় লৈ মকৰা আৰু শিঙৰা সৰোবৰত নামিল আৰু সিপাৰলৈ বুলি সাঁতোৰ মেলিলে। অচিন প্ৰাণী দুটাই পাৰৰ পৰা সিহঁতলৈ চাই থাকিল। সিহঁত গৈ যেতিয়া সিপাৰত উঠিল, প্ৰাণী দুটাই হাত চাপৰি মাৰি সমৰ্থন জনাই হাঁহিলে। মকৰা আৰু শিঙৰাই সিপাৰৰ পৰাই হাত জোকাৰি প্ৰাণী দুটাক ধন্যবাদ দিলে। সোণৰ পাহাৰটোৰ কাষত থিয় হৈ মকৰা আৰু শিঙৰাই যথেষ্ট গৰ্ববোধ কৰিলে। এইবাৰ সোণৰ পাহাৰত বগাবলৈ সিহঁতে সংকল্প ল'লে। মকৰা আগৰ দৰেই কঁকালত গামোচাখন বান্ধি ল'লে আৰু সোণৰ পৰ্বতত আৰোহণ কৰিলে। মকৰাৰ কঁকালত বন্ধা গামোচাৰ আনটো আগ ধৰি শিঙৰাও সোণৰ পৰ্বতৰ আগ পালেগৈ। পৰ্বতৰ শিখৰত বহি সিহঁতে দেখিলে সন্মুখত এটা মাত্ৰ ঠেক বাট পৰ্বতটোৰ পৰা নামি গৈছে। কিন্তু বাটটো কিছু দূৰ গৈ এখন প্ৰকাণ্ড শিলৰ দেৱালত শেষ হৈছেগৈ। তাৰ পৰা আৰু একো দেখা পোৱা নাযায়। সিহঁতে ভাবিলে পাতালপুৰ ইয়াতেই শেষ। ইয়াৰ পৰা এতিয়া উভতিবহে লাগিব। তথাপিও পৰ্বতৰ পৰা নামি বাটটোৰে গৈ সেই শিলৰ দেৱালখন কাষৰ পৰাই চাই আহিবলৈ সিহঁতে মনতে ভাবিলে। ভবামতে সিহঁত দুটা পৰ্বতটোৰ পৰা নামিল আৰু ঠেক বাটটোৰে আগবাঢ়ি গৈ থাকিল। পৰ্বতৰ ওপৰৰ পৰা চাওঁতে দেৱালখন ওচৰতে যেন লাগিছিল, যদিও প্ৰকৃততে দেৱালখন পৰ্বতৰ নামনিৰ পৰা বহু দূৰত আছিল। দুটাকৈ পৰ্বত বগোৱাৰ পাছত সিহঁত দুটাৰ ভাগৰ লাগিছিল। কোনো ৰকম গৈ সিহঁত দেৱালখনৰ কাষ পালেগৈ। ভাগৰত দেৱালখনতে আউজি সিহঁত জিৰণি ল'লে। সেইদৰেই আউজি বহি থাকি দুয়োটাই কথা পাতিবলৈ ধৰিলে। আমি ইয়াৰ পৰাই উভতিব লাগিব, বুজিছ মকৰা? এৰা, মই ভাবিছিলোঁ পাতালপুৰ বৰ বেলেগ এখন ৰাজ্য, মকৰাই উত্তৰ দিলে। দেৱালখনৰ সিপাৰে কি আছে চাবগৈ পৰা হ'লে বৰ ভাল আছিল। তথাপিও আমাৰ লাভ নোহোৱা নহয়। সোণ-ৰূপৰ দুখন পাহাৰ পালোঁ, বগালোঁ। কম ডাঙৰ কথা নহয়, কি কৱ মকৰা? শিঙৰাই তাৰ কথাত মকৰাৰ সমৰ্থন বিচাৰিলে। মকৰাই সমৰ্থন কৰাৰ লগতে ক'লে, সুদা হাতে কিন্তু উভতি নাযাওঁ। সোণ-ৰূপৰ ডাঙৰ চাই চপৰা দুটা লৈহে উভতিম। সেই দুটা চপৰানি কাক দিবিগৈ? গাঁওবুঢ়াক দিলেহে হ'ব, নিনিয়াই ভাল। শিঙৰাই ভেকাহি মাৰি ক'লে, তেতিয়াহ'লে লগৰীয়াবোৰক আৰু গাঁৱৰ দুখীয়া মানুহবোৰকতো দিবগৈ পাৰিম। কিমান ভাল পাব তেওঁলোকে,
মই হ'লে নিমেই অলপ। মকৰাই উঠি ক'লে, মই কিন্তু কিবা নিয়াৰ কথা ভবা নাই। দেৱালখনৰ সিপাৰেনো কি আছে তাক পাৰিলে চোৱাৰ কথাহে ভাবি আছোঁ। শিঙৰাই নিজৰ মনোভাৱ প্ৰকাশ কৰিলে। মকৰাইও তাৰ কথাত সমৰ্থন দি ক'লে, সেইটোৱেইতো প্ৰথম কথা। উভতিব লগা হ'লে কি কৰিম মই তাকেহে কৈছোঁ। এইদৰে কথা পাতি থাকোঁতে সিহঁতৰ কোনোবা পলকত টোপনি আহিল। কিমান সময় টোপনি গ'ল সিহঁত টলকিবই নোৱাৰিলে। এক অদৃশ্য কণ্ঠৰ এটা মাতে সিহঁতৰ টোপনি ভাঙি দিলে। বহু দুখ দেখি ৰলা কিয় ল'ৰা? নুখুলি শিলৰ দুৱাৰ, 3 ভুকু মাৰিলেই শূল খাব হীৰা। পূৰ হ'ব হেঁপাহ চোৱাৰ। মাতটো শুনি সিহঁত খপজকৈ বহিল। কোনেনো মাতিলেহি? চাৰিওফালে চালে, পিছে কাকো দেখা নাপালে। কবিতা কৰি কোৱা শুৱলা মাতটোৰ এটা কথাই কিন্তু সিহঁতক বৰ আকৰ্ষণ কৰিলে। কথাটো হ'ল 3 ভুকু মাৰিলেই শূল খাব দুৱাৰ। ধন্যবাদ। আৰু আপোনালোকৰ নিশ্চয় মন যাব, কিয়নো এই শিলৰ দুৱাৰখনৰ পিছত কিনো আছে, হয়নে নহয় বাৰু? সেইবাবে চাবলৈ নাপাহৰিব ইয়াৰ পিছৰ খণ্ড, মানে 4ৰ্থ খণ্ড। আজিলৈ ইমানতেই সামৰিলোঁ। ধন্যবাদ।